হাই ভিউয়ার্স, মই মাজহাৰুল ইছলাম ইউটিউব চেনেল পোয়েট্রি হাউজৰ যোগেদি কৈছোঁ। আজি ফ্লিপকাৰ্টৰ এটা আনবক্সিং ভিডিঅ' আপোনালোকক দেখাবলৈ লৈছোঁ। এটা কেপ অৰ্ডাৰ কৰিছিলোঁ 3-4 দিন আগত, আজি আহি পাইছে আমাৰ অটিলাপাৰাত। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাইছে আমি আনবক্সিং কৰি আছোঁ, মই নিজেই আনবক্সিং কৰি আছোঁ, কুৰকুৰি কাটি আছোঁ। দেখো ভিতৰত কেনেকুৱা প্ৰডাক্ট আহিছে, চাগে ভালেই হ'ব। হিপ হপ কেপ হয় নো, মজাই হ'বলগীয়া আছে। কিবা ন কিবা হ'বইতো, হ'ব আৰু। এই তো কেপটো বাহিৰ কৰিছোঁ, মজা হৈছে। পিন্ধাই দেখাম আপোনালোকক, পিন্ধাই কেনে লাগিছে নিচত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। হয় বন্ধুসকল, পিছত দেখিব সন্মুখত কেনে লাগিছে ভিডিঅ'টো কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব। আৰু